তো আহা লেকচাৰটো ষ্টাৰ্ট কৰোঁ। আমি অলৰেডি সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়া পঢ়িলোঁ। আজি অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়া পঢ়িম। অ'কে, তো আহা ষ্টাৰ্ট কৰোঁ। আমি প্ৰথমে অপসৰণ বিক্ৰিয়া পঢ়িম। অ'কে, অপসৰণ বিক্ৰিয়াক আমি প্ৰতিস্থাপন বিক্ৰিয়া বুলিও কওঁ। এতিয়া অপসৰণ বিক্ৰিয়া কি সেইটো জানিবলৈ হ'লে এটা কাৰ্যকলাপ দিছে, তোমালোকে চোৱা, কিতাপখন মেলি লোৱা। কাৰ্যকলাপ 1.9 এই কাৰ্যকলাপটো চোৱা। তো কাৰ্যকলাপটোত কি কৈছে চোৱা, 3টা লুৰ গজাল ল'ব কৈছে আৰু 2টা পৰীক্ষা নল ল'ব কৈছে। পৰীক্ষা নল মানে কি? টেষ্ট টিউব। অ'কে, টেষ্ট টিউব 2টা ল'বা, এ আৰু বি বুলি সেই 2টা চিনাক্ত কৰি ল'বা, টেষ্ট টিউব 2টা। অ'কে, সেই টেষ্ট টিউব 2টাতে 10 ml 10 মিলিলিটাৰ কি কৰিবা? কপাৰ ছালফেট ঢালি দিবা। অ'কে, 10 ml দিবা, 2টাতে সমান সমান দিবা। তাৰপিছত কি কৰিবা? সেই টেষ্ট টিউবটোত, এটা টেষ্ট টিউবত ধৰি লোৱা, ইয়াত কোৱা মতে বিটোত মানে এ বি বুলি তুমি টেষ্ট টিউবত মাৰ্ক কৰি লৈছা ন, সেই বি নম্বৰ মানে বি যোনটো টেষ্ট টিউব আছিল, সেই টেষ্ট টিউবত 2টা লুৰ গজাল সুমুৱাই দিবা। আৰু এটা লুৰ গজাল, কাৰণ লুৰ গজাল আমি 3টা লৈছিলোঁ, এটা লুৰ গজাল কি কৰিবা? পৰীক্ষা মানে তুলনা কৰিবৰ বাবে থৈ দিয়া। অ'কে, মানে সেইটোত একো নকৰিবা, যেনেকৈ আছিল তেনেকৈ থৈ দিয়া। 2টা লুৰ গজাল এটা টেষ্ট টিউবত, মনত ৰাখিবা 2টা বেলেগ বেলেগ টেষ্ট টিউবত নহয়, এটা টেষ্ট টিউবতে 2টা গজাল সোমাব লাগিব। অ'কে, আৰু এটা টেষ্ট টিউব মানে টেষ্ট টিউব এটো তুমি এনেই থৈ দিয়া, মানে যেনেকৈ আছিল তেনেকৈ থৈ দিয়া। কেৱল 10 ml কপাৰ ছালফেট ঢালি পেলাই সেইটো টেষ্ট টিউব তেনেকৈ থৈ দিয়া। অ'কে, এতিয়া তেনেকৈ কৰি থ'লে তুমি কি দেখিবা? যি 2টা লুৰ গজাল তোমালোকে হেৰিয়াত সোমাইছিলা, কপাৰ ছালফেটৰ দ্ৰব্যত সোমাইছিলা বি টেষ্ট টিউবটোত, সেই লুৰ গজালটো মুগা ৰঙৰ হৈ যাব। বুজি পাইছা? সেই লুৰ গজালটো মুগা ৰঙৰ হৈ যাব। আৰু আৰু এটা যোনটো লুৰ গজাল আছিল, সেই লুৰ গজালটো তুমি তাক কম্পেয়াৰ কৰি চাব পাৰা। অ'কে, সেইটো লুৰ ৰং যেনেকুৱা তেনেকুৱাই হৈ আছে, কিন্তু কপাৰ ছালফেটত সোমোৱা লুৰ গজালটো মুগা ৰঙৰ হৈ যাব। বুজি পালা? আৰু কপাৰ ছালফেটৰ ৰং কি ৰঙৰ হয় জানানে? নীলা ৰঙৰ হয়। অ'কে, সেই কপাৰ ছালফেটত যেতিয়া তুমি বি নম্বৰ টেষ্ট টিউবটোত যেতিয়া কপাৰ ছালফেটত তুমি এইটো লুৰ গজাল 2টা দিছিলা, তেতিয়া সেই কপাৰ ছালফেটৰ দ্ৰব্যৰ ৰং নীলাৰ পৰা সলনি হৈ পেলাই পাতল নীলা হৈ গৈছিল। বুজি পাইছা? সেইকাৰণে কি কৈছিলে? এটা টেষ্ট টিউব থৈ দিব কৈছিলে আৰু এটা টেষ্ট টিউবত গজালটো ডুবাবলৈ কৈছিলে। অ'কে, যাতে তুমি পিছত সেই 2টা বস্তুৰ ৰঙৰ পৰিৱৰ্তনটো তুমি ন'টিছ কৰিব পাৰা। অ'কে, তুমি কম্পেয়াৰ কৰি চাব পাৰা, প্ৰথমে কেনেকুৱা আছিল, পিছত কেনেকুৱা হ'ল। অ'কে, এতিয়া বিক্ৰিয়াটোত এইবোৰ হোৱাৰ কাৰণ কি? ৰঙৰ পৰিৱৰ্তন যেন ঘটিছে, কিয় ঘটিছে? ইয়াৰ কাৰণটো কি? অ'কে, কি কাৰণে হৈছে? অপসৰণ বিক্ৰিয়াৰ কাৰণে হৈছে, এইটোতো বাৰু জানোৱে। এতিয়া চোৱা বিক্ৰিয়াটো কি ধৰণে হৈছে। এতিয়া কপাৰ ছালফেট দ্ৰব্যত আমি লুৰ গজাল দি দিছোঁ, মানে কি? লু আৰু কপাৰ ছালফেটে বিক্ৰিয়া কৰিছে। অ'কে, এইটো চোৱা, লু আৰু কপাৰ ছালফেটে বিক্ৰিয়া কৰিছে। বিক্ৰিয়া কৰি পেলাই কি হৈছে? FeSO4 মানে বিক্ৰিয়জাত পদাৰ্থ কি ওলাইছে? আইৰণ ছালফেট আৰু কপাৰ। অ'কে, আইৰণ ছালফেটক FeSO4 বুলি কোৱা হয়। আইৰণ ছালফেট আৰু কপাৰ বিক্ৰিয়জাত পদাৰ্থ হিচাপে ওলাইছে। কি 2টা বিক্ৰিয়া হৈছিলে? Fe আৰু CuSO4 মানে আইৰণ আৰু কপাৰ ছালফেট বিক্ৰিয়া হৈ পেলাই FeSO4 আইৰণ ছালফেট আৰু কপাৰ ওলাইছে। এতিয়া এই বিক্ৰিয়াটোত আইৰণে কপাৰ ছালফেট দ্ৰব্যটোৰ পৰা কপাৰ মৌলটোক অপসাৰিত কৰিছে বা আঁতৰাই দিছে। অ'কে, এই বিক্ৰিয়াক অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি জনা যায়। ইয়াত দেখিছানে এইটো কি কৰিছে? আইৰণে কি কৰিছে? লুৱে কি কৰিছে? চোৱা, কপাৰ ছালফেটটোক ভাঙি দিছে, ভাঙি পেলাই ছালফেটটোক নিজৰ ওচৰলৈ লৈ আনিছে। লৈ আনি পেলাই কি হৈছে? আইৰণ ছালফেট হৈ গৈছে। দেখিছা? কপাৰ ছালফেটটোক ভাঙি পেলাই কপাৰক আঁতৰ কৰাই দিলে আৰু ছালফেটক কি কৰিছে? নিজৰ ওচৰলৈ লৈ আনিছে। নিজৰ ওচৰলৈ লৈ আনি কি কৰিছে? আইৰণ ছালফেট কৰি দিছে। অ'কে, তো এনেবোৰ বিক্ৰিয়াকে আমি কি বুলি কওঁ? অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কওঁ। তো আন কিছুমান উদাহৰণ চোৱা। ঠিক সেইদৰে আইৰণৰ লগত বিক্ৰিয়া কৰাৰ দৰে জিংকৰ লগতো বিক্ৰিয়া কৰিব। অ'কে, চ' জিংক আৰু কপাৰ ছালফেট আমি বিক্ৰিয়া কৰিলে, জিংক আৰু কপাৰ ছালফেটে বিক্ৰিয়া কৰি কি ওলাব? জিংক ছালফেট। এতিয়া চোৱা, জিংকে কপাৰ ছালফেটক ভাঙি পেলাই ছালফেটক নিজৰ ওচৰলৈ লৈ আনিছে।
নিজৰ ওচৰলৈ আনি পেলাই কি বনিছে জিংক ছালফেট বনিছে আৰু কপাৰটোক কি কৰিছে অঁতৰাই দিছে অ'কে কপাৰটো ছিংগল হৈ গৈছে আৰু জিংক আৰু ছালফেট একেলগে হৈ গ'ল অ'কে কপাৰ ছালফেটক জিংকে কপাৰ ছালফেটক ভাঙি পেলাই জিংক ছালফেট বনাইছে অ'কে আৰু কপাৰটো এক্সট্ৰাকৈ ওলাই গৈছে ঠিক সেইদৰে পি বি মানে কি লেড আৰু কপাৰ ক্লৰাইডেও বিক্ৰিয়া কৰি লেড ক্লৰাইড আৰু কপাৰ উৎপন্ন কৰে ঠিক সেইদৰে চোৱা ইয়াত লেডেও কি কৰিছে কপাৰ ক্লৰাইডক ভাঙি দিছে লেডে কপাৰ ক্লৰাইডক ভাঙি পেলাই ক্লৰাইডটোক লেডৰ ওচৰলৈ লৈ আনিছে অ'কে আৰু কপাৰটোক কি কৰিছে অঁতৰাই দিছে দেখিছেনে কপাৰ ক্লৰাইড ভাঙি গ'ল ভাঙি পেলাই লেড ক্লৰাইড বনিছে আৰু কি বনিছে কপাৰটো এক্সট্ৰাকৈ বনাইছে অ'কে জিংক আৰু লেড কপাৰতকৈ অধিক সক্ৰিয় মৌল মানে ইহঁতে বেছিকৈ ৰিয়েক্ট কৰিব বিচাৰে অ'কে বিক্ৰিয়া সোনকালে হ'ব পাৰে অ'কে সেইবোৰ সক্ৰিয় মৌল হোৱাৰ কাৰণে কপাৰক তাৰ যৌগৰ পৰা সিহঁতে কি কৰিছে অপসাৰিত কৰি দিছে বুজি পালা তো এইখিনিয়ে হ'ল কি অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া অপসৰণ বিক্ৰিয়া মানে কি এতিয়া চোৱা ডি অপসৰণ বিক্ৰিয়া মানে কি অ'কে এইটো বুজিবলৈ তোমালোকৰ কাৰ্যকলাপ 1.10ত চোৱা কি দিয়া আছে দুটা টেষ্ট টিউব লোৱা মানে পৰীক্ষা নল লোৱা দুটা টেষ্ট টিউবৰ এটাত কি ভৰাবা 3 ml ছ'ডিয়াম ছালফেট ভৰাবা অ'কে 3 ml ছ'ডিয়াম ছালফেট আৰু আন এটা পৰীক্ষা নলত কি ভৰাবা 3 ml বেৰিয়াম ক্লৰাইড বুজি পালা দুটাত বেলেগ বেলেগ ভৰাবা এটাত কি ভৰাবা ছ'ডিয়াম ছালফেট এটাত বেৰিয়াম ক্লৰাইড সেই দুটা লৈ পেলাই মিক্স কৰি দিবা বুজি পালা মিলাই দিবা দুইটা মিলাই দিবা অ'কে মিলাই দিলে কি হ'ব পানীত বগা পদাৰ্থ কিছুমান দেখা পাবা অ'কে এই বগা এই অদ্ৰাব্য পদাৰ্থসমূহ কি অধক্ষেপ এইবোৰ তোমাৰ পানীৰ লগত মিহলি হৈ নাযায় বুজি পালা অধক্ষেপসমূহ তলত পৰি থাকিব মানে আমি যেন চাহ বনালে তলত চাহৰ মানে শেষত কি অলপ গেট পৰি থাকেনে মানে চাহপাতখিনি পৰি থাকে নাই সেইখিনিকে আমি কি বুলি কওঁ অধক্ষেপ বুলি কওঁ প্ৰিচিপিটেট বুলি কওঁ অ'কে সেই অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক আমি কি বুলি কওঁ অধক্ষেপণ বিক্ৰিয়া বুলি কওঁ বুজি পালা যিবোৰ বিক্ৰিয়াত এনেকৈ মানে অধক্ষেপ উৎপন্ন হয় অ'কে সেইবোৰ বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বুলি কওঁ অ'কে এতিয়া চোৱা বিক্ৰিয়াটো কেনেকৈ হ'ল অধক্ষেপ উৎপন্ন কেনেকৈ হ'ল চোৱা আমি কি মিলাইছিলোঁ ছ'ডিয়াম ছালফেট মিলাইছিলোঁ আৰু বেৰিয়াম ক্লৰাইড মিলাইছিলোঁ ছ'ডিয়াম ছালফেটক আমি কি বুলি লিখোঁ Na2SO4 Na2SO4ক আমি কি বুলি লিখোঁ ছ'ডিয়াম ছালফেট অ'কে আৰু BaCl2 যাক আমি কি বুলি কওঁ বেৰিয়াম ক্লৰাইড বুলি কওঁ অ'কে এই দুটাই ৰিয়েক্ট কৰি এই দুটা বিক্ৰিয়া কৰি পেলাই কি উৎপন্ন কৰিছে BaSO4 বেৰিয়াম ছালফেট উৎপন্ন কৰিছে আৰু 2NaCl অ'কে NaCl মানে কি ছ'ডিয়াম ক্লৰাইড উৎপন্ন কৰিছে এতিয়া এই বিক্ৰিয়ক পদাৰ্থটোত চোৱা কি হৈছে চোৱা Na2SO4 অ'কে আৰু ইয়াত BaCl2 এতিয়া এই দুটা ভাঙি গ'ল এই দুটাই ৰিয়েক্ট কৰাৰ লগে লগে দুইটা ভাঙি গ'ল আৰু ভাঙি পেলাই কি হৈছে চোৱা ছ'ডিয়াম মানে NaClৰ লগত যোগ হৈ পেলাই কি বনিলে NaCl বনিলে আৰু এইফালে কি হৈছে চোৱা Ba মানে বেৰিয়ামে কি হ'ল ছালফেটৰ লগত SO4ৰ লগত যোগ হৈ গ'ল বুজি পালা মানে অদলা বদলি হৈ গ'ল বুজি পালা তো বেৰিয়ামে ছালফেটৰ লগত লগ হৈ কি বনিলে এইফালে বেৰিয়াম ছালফেট বনিলে তো অলপ একেই মানে অপসৰণ বিক্ৰিয়াটোৰ সৈতে একেই ডি অপসৰণ বিক্ৰিয়াত খালি এটাই ডিফাৰেঞ্চ আছিলে তাত এটা মল এটা যৌগ অ'কে আৰু ইয়াত ডি অপসৰণ বিক্ৰিয়াত দুইটাই যৌগ এতিয়া বুজি পাই গ'লা ডি অপসৰণ বিক্ৰিয়া কেনেকুৱা হয় এতিয়া যেন আমি এই ৰিয়েকশ্যনটো কৰোঁতে ওপৰৰ যোনটো আমি ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডক যেতিয়া আমি ৰিয়েক্ট কৰাইছিলোঁ তেতিয়া অধক্ষেপ ওলাইছিল ৰাইট অধক্ষেপ কিয় ওলাইছিল এতিয়া চোৱা এতিয়া SO4 2- আৰু Ba2+ বিক্ৰিয়া কৰি পেলাই BaSO4 বনাইছিল এতিয়া BaSO4 কেনেকৈ বনিছিল ইয়াত বেৰিয়াম আৰু কি হৈছিলে ছালফেট আয়ন লগ হৈ পেলাই BaSO4 বনিছিল মানে বেৰিয়াম ছালফেট বনিছিল আৰু এই বেৰিয়াম ছালফেটটোৱে বগা অধক্ষেপ হিচাপে তলত পৰি যায় বুজি পালা মানে তলত যেন পৰি যায় বগা বগা অধক্ষেপখিনি গেটখিনি সেইখিনি বেৰিয়াম ছালফেট হয় আৰু আন এটা বিক্ৰিয়জাত পদাৰ্থ আছিল কি আছিলে ছ'ডিয়াম ক্লৰাইড আছিলে আৰু সেই ছ'ডিয়াম ক্লৰাইডটো কি হৈছিলে মানে কি অৱস্থাত থাকে দ্ৰৱীভূত অৱস্থাত থাকে বুজি পালা
এতিয়া দ্বি অপসৰণ বিক্ৰিয়া মানে কি? যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বি অপসৰণ বিক্ৰিয়া বুলি কোৱা হয়। বুজি পালা? তো এইকেইটা মনত ৰাখিবা। অ'কে, তো আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই উপকৃত হ'লা তেনেহ'লে ভিডিঅ'টো লাইক, চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা যাতে আগন্তুক ভিডিঅ'সমূহ তোমালোকে পাই থাকা। তো আজিলৈ আহিছোঁ, বাই বাই এণ্ড টেক কেয়াৰ।